নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'লৈ। আজি মই পুনৰ সাধাৰণ জ্ঞানৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগৰ এটা সাধাৰণ জ্ঞানৰ ভিডিঅ'ত এটা প্ৰশ্ন সমূহীয়াকৈ এৰি দিছিলোঁ। ইয়াৰ উত্তৰ কমেণ্টত কেইবাজনো সতীৰ্থই জনাইছিল, সেইটো মই দেখুৱাম। তাৰ আগতে প্ৰশ্নটো এবাৰ চকু ফুৰাই লওঁ আহক। প্ৰশ্নটো আছিলে, ৰাহুলৰ মাক হৈছে মণিকাৰ দেউতাকৰ একমাত্ৰ কন্যা। মণিকাৰ স্বামী ৰাহুলৰ কোন হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিছে ফৰিদুৰ ৰহমান, আলালুদ্দিন, গোলাপ হুছেইন আৰু ইকৰামুল ইছলামে। ইয়াৰ শুদ্ধ উত্তৰটো আছিলে মণিকাৰ স্বামী ৰাহুলৰ দেউতা। ধন্যবাদ তেওঁলোকলৈ। যি কি নহওক, এতিয়া আৰু পলম নকৰি আহক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। বাছিৰ ক্ৰিয়েশ্যন, প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এণ্ড শ্বেয়াৰ মাই ভিডিঅ'। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম প্ৰশ্ন, ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম পাৰমাণৱিক শক্তি কেন্দ্ৰটো কোন ঠাইত অৱস্থিত? উত্তৰ তাৰাপুৰ, মহাৰাষ্ট্ৰ। আজিৰ দ্বিতীয় প্ৰশ্ন, কিমানটা গুহা লগ লাগি অজন্তা গুহা গঠিত হৈছে? উত্তৰ 29টা গুহা লগ লাগি অজন্তা গুহা গঠিত হৈছে। তাৰপিছত প্ৰশ্ন, ভাৰতৰ সৰ্বাতোকৈ বৃহৎ জেট লাইনাৰ কোনখন? উত্তৰ ভাৰতৰ নতুন বয়িং 747। তাৰপিছৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ দীৰ্ঘতম সুৰং কোনখন? উত্তৰ জৱাহাৰ সুৰং। তাৰপিছৰ প্ৰশ্নটো আছিল, সৰ্বোচ্চ স্থানত অৱস্থিত অল ইণ্ডিয়া ৰেডিঅ'ৰ সম্প্ৰসাৰণ কেন্দ্ৰটোৰ নাম কি? উত্তৰ লেহ। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' ইমানেই আছিল। বন্ধু বান্ধৱীসকল, যোৱা আগৰ ভিডিঅ'ৰ দৰে এই ভিডিঅ'টো এটা প্ৰশ্ন সমূহীয়াকৈ মই দিছোঁ। মই আশা কৰিম সকলো দৰ্শকে কমেণ্টত ইয়াৰ উত্তৰটো দিব। প্ৰশ্নটো হ'ল যে প্ৰদীপ ৰবিতকৈ ওখ যদিও সতীশৰ সমান ওখ নহয়, সুবোধ আকৌ বৰুণতকৈ ওখ যদিও ৰবিতকৈ চাপৰ, এই গোটটোত সবাতোকৈ ওখ কোন? তো বন্ধুসকল, মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে, এটা লাইক, এটা কমেণ্ট আৰু শ্বেয়াৰ কৰিব। শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কোনেও নাপাহৰিব। মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।